So hello guys, welcome back to my channel. तो আজি হৈছে লক্ষ্মী পূজা। So আপোনাৰ সকলোকে হ্যাপি লক্ষ্মী পূজা। আৰু এতিয়া সৰু সৰুকে পূজা কৰিম বুলি ভাবিছো। তো মই এতিয়া গা চা ধুই পেলাই ৰেডি। আৰু এতিয়া কি কৰিম নাজানো এতিয়া। লাডু মুৱা বনাব আছে কাৰণ কালি টাইমে নহল, আমি ৰাতি 8টা মান বজাৰৰ পৰা আহিছো। তো কালি আমাক একদম টাইম নহল। সো ইয়াতে মই আৰু মা মিলি পেলাই লাডুবোৰ বনাও। এতিয়া আমাৰ লাডু চাডু সব হৈ গ'ল। এতিয়া আমি আলপনাটো দি ল'ম। তাৰপিছত আমি নহয় মই দিম একচুৱেলি, মানে ইমান হৰভৰি মানে কি কওঁ কি নকওঁ মই একো মুখৰ পৰা অহা নাই, বাট ষ্টিল মই এতিয়া আলপনাটো দিম। আলপনাটো দিয়াৰ পিছত এইবোৰ ঘৰৰ কামবোৰ শেষ। তাৰপিছত লাহেকৈ এতিয়া আমি ফল ফুলৰ যোগাৰ কৰিব লাগিব, বজাৰ যাব লাগিব চবেই। তাৰপিছত আনিম, তাৰপিছত বাকী পূজাটো ষ্টাৰ্ট কৰিম। ঠাকু মালখী ঘরে ঘরে বসো মালখী ঠাকু মালখী ঘরে ঘরে গাছে থাকা ফুল ফলার মাঠে সোনার ধান ও মা গাছে থাকা ফুল ফলার মাঠে সোনার ধান ভালো কইরা দুধে ভাতে বেঁচে থাক মা তোমার সন্তান ও মা তোমার সন্তান এসো মালখী বসো মালখী এসো মালখী দীপ জ্বলে সাজে সাজে। সো এতিয়া আমি ওলাই গ'লো বজাৰ কৰিবৰ কাৰণে। বজাৰ বোলে একো নহয়, একো নাই একচুৱেলি, খালি ফল ফুল যিবোৰ আছে এইবোৰ কিনিব আছে। কাৰণ মই কালিও আনিব পাৰিলোঁ হয়, কিন্তু নাই আনা কাৰণ ফ্ৰেছ খাব ভাল লাগে নে এইবোৰ। চ' সেইটো কাৰণে। আৰু এতিয়া টাইম হৈছে আপোনালোকৰ প্ৰায় 4টাই বাজিব। আৰু যিহেতু পূজাটো অলপ সন্ধিয়াৰ পৰা ষ্টাৰ্ট হ'ব, তো এতিয়া যাওঁ, যাই পেলাই ফল ফুলবোৰ লৈ আহোঁ। আৰু 5টা 6টা এনেকৈ, 5টা নহয় একচুৱেলি 6টা বা 6:30টাৰ পৰা ষ্টাৰ্ট কৰি দিম, মানে পূজাটো কৰাটো। চ' চাই থাকক আপোনালোকে পুৰা ব্লগটো। আৰু মেইন কথা কি জানে, ইমান ডাঙৰকৈ নহয় একো, খালি সৰু মৰুকৈ নিয়মটো কৰি থওঁ আমি। প্ৰত্যেক বছৰে কৰোঁ মই আৰু মায়ে কৰোঁ একচুৱেলি। The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town. বজাৰৰ পৰা আহিছোৱাৰ পৰা মোৰ আলপনা চালপনা চব হৈ গ'ল। তো এতিয়া যাওঁ, এতিয়া যাই পেলাই গা ধুওঁ আৰু এবাৰ গা ধুৱাৰ পৰা গা চা ধুই পেলাই ৰেডি হওঁ আৰু পূজাত বহোঁ আৰু, কাৰণ অলৰেডি লেট হৈ গৈছে আমাৰ। তো এতিয়া পটককৈ পূজাত বহোঁ, পূজাটো সম্পূৰ্ণ কৰোঁ আৰু ইয়াত মই ৰেডি হৈ গ'লোঁ। এতিয়া যাই পেলাই পূজাবোৰ কৰি লওঁ। আৰু ইয়াত মায়ে পূজাৰ সামগ্ৰীবোৰ ৰেডি কৰি দি আছে, খুৰাই নাৰিকল চেলাই আছে। আৰু ইয়াতে মই টিকলি যদি মোবাইলতে পূৰা বিজি একদম। সব ৰেডি চেডি হৈ পেলাই মই এটা কথা পাহৰি দিছোঁ যে মই আলতাই লগোৱা নাই এতিয়ালৈকে। Empty. The only thing I can see is my own silhouette. I'm getting stronger, step by step. The clock is ticking, but there's no time for regrets. I've been flying from town to town. এসো মালখী বসো মালখী ঠাকু মালখী ঘরে ঘরে এসো মালখী বসো মালখী ঠাকু মালখী ঘরে ঘরে গাছে থাকা
নমস্কাৰ আমি বিক্ৰমাদিত্য দাস কৈছি আমাৰ দিদিৰ ব্লগটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিও চ' ফাইনেলি ইয়াত মোৰ পূজা শেষ আৰু মই যিটো উপবাস কৰিছিলোঁ সেইটো ভাঙিলোঁ তো ব্লগটো আজিকালি ইমানেই যদি ব্লগটো চাই পেলাই ভাল পাইছে প্লিজ লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব চ' আজিৰ কাৰণে গুড নাইট